নমস্কাৰ বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT ইনফলৈ। আজি লৈ আহিছোঁ এটা বিগ আপডেট। আজিৰ আপডেটটো কি? আজিৰ আপডেটটো হৈছে যে সেৱাৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। সকলো বিদ্যালয়সমূহলৈ এই সেৱাৰ এই কঠোৰ নিৰ্দেশনা 31 মেৰ পূৰ্বে আপোনাৰ পালন কৰিব লাগিব। এই নিৰ্দেশনা হৈছে যে 31 মেৰ পূৰ্বে নৱমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰসমূহ চৰকাৰী পৰ্টেলত আপলোড কৰিব লাগিব। অন্যথাই ছাত্ৰ ছাত্ৰীসকলে SSLC নহলে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব। বন্ধুসকল, আপোনালোকে অতি সোনকালে 31 মেৰ পূৰ্বে এই বছৰেকীয়া নম্বৰসমূহ চৰকাৰী পৰ্টেলত আপলোড কৰক। চাই লওক বন্ধুসকল, সেৱাৰ ফালৰ পৰা কি ঘোষণা কৰা হৈছে। ভিডিঅ'টো মই দেখাই দিছোঁ, আপোনালোকে চাই যাওক। ইয়াতে এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধুবান্ধৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে লাভ কৰে। ৰাজ্যৰ সকলো বিদ্যালয়লৈ সেৱাই এক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। 31 মেৰ পূৰ্বে যি পৰ্টেল আছে সেই পৰ্টেলত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ আপলোড কৰিবলৈ। যদি 31 মেৰ পূৰ্বে বছৰেকীয়া পৰীক্ষাৰ নম্বৰ আপলোড নকৰে তেন্তে শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰে। কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে সেৱাই। কঠোৰ নিৰ্দেশনা ৰাজ্যৰ বিদ্যালয়সমূহলৈ সেৱাই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। কঠোৰ নিৰ্দেশনা জাৰি কৰিছে লাগিব। বছৰেকীয়া পৰীক্ষাৰ নম্বৰ আপলোড নকৰিলে বহিব নোৱাৰিব মেট্ৰিক পৰীক্ষা। ৰাজ্যৰ বিদ্যালয়সমূহলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, কঠোৰ নিৰ্দেশনা জাৰি কৰিছে সেৱাই। কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। 31 মেৰ পূৰ্বে পৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ। যদিহে 31 মেৰ পূৰ্বে নৱম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ নম্বৰসমূহ পৰ্টেলত আপলোড কৰিব লাগিব 31 মেৰ পূৰ্বে। এতিয়া সেৱাৰ সচিবৰ স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেৱাই। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2020ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেৱাই। আৰু বছৰেকীয়া পৰীক্ষাৰ লগতে ছমহীয়া পৰীক্ষাৰ নম্বৰসমূহ সকলো বিদ্যালয়ে অৱতীৰ্ণ হ'ব নোৱাৰিব। বিশেষকৈ নৱম শ্ৰেণীৰ পৰীক্ষাসমূহৰ নম্বৰ আপলোড নকৰা বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি স্পষ্টকৈ নিৰ্দেশনাত উল্লেখ কৰিছে সেৱাই। যোগ্য যে একেটা নিৰ্দেশনাতে সেৱাৰ অধীনৰ সকলো বিদ্যালয়কে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া চলিত বৰ্ষৰ 15 জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে সেৱাৰ অধীনৰ একাংশ বিদ্যালয় কৰ্তৃপক্ষ মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া নতুন শিক্ষানীতিৰ আধাৰত আৰম্ভ কৰা এই যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া এতিয়া ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব বুলি এতিয়া মত ব্যক্ত কৰিছে সেৱাৰ সচিবে। আৰু সেৱাৰ সচিবে স্পষ্টকৈ উল্লেখ কৰিছে অধীনত নতুন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষাৰ নম্বৰ, বছৰেকীয়া পৰীক্ষাৰ নম্বৰ সেৱাৰ যি পৰ্টেল আছে সেৱাৰ পৰ্টেলত 31 মেৰ পূৰ্বে আপলোড কৰিব লাগিব। যদি 31 মেৰ পূৰ্বে আপলোড নকৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকল।